এইটো কালাৰ ইমান বেছি ভাল লাগে মোৰ পুৰা টস हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো ৰব আপোনালোকৰ বাৰু বিয়া সভা এনেকুৱা ধৰণৰ অনুষ্ঠান আহি আছে নেকি আৰু তাৰ বাবে কাপোৰৰ যদি প্ৰয়োজন হৈছে তেতিয়া হলে এতিয়া আৰু চিন্তা কৰাৰ একেবাৰে দৰকাৰ নাই লখিমপুৰৰ মাজমজিয়াতে খুব ধুনীয়া এখন দোকান পাট মুগা টস আৰু ঘৰতে পিন্ধিব পৰা বিভিন্ন ধৰণৰ মেখেলা চাদৰ এখন খুব ধুনীয়া দোকান আজি ওপেনিং হৈছে আৰু আমি গৈ আছো তাতে সুকন্যা চিল্কালয় বুলি খুব ধুনীয়া এখন দোকান লখিমপুৰত ওপেনিং হৈছে গাৰ্লছ ৰোডত আপোনালোকে আহিব আহি চাব পাৰে খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ কালেকচন তাতে ৰাখিছে যিজন মানে ওনাৰ হয় মোৰ একদম কাষতে থকা দাদা একদম নিজৰ নিচিনা আৰু খুব ধুনীয়া ধুনীয়া কালেকচন ৰাখিছে গতিকে আপোনালোকে চাব পাৰে আৰু আহি পিনি কিনিব পাৰে যেহেতু এতিয়া আগত পূজা আহি আছে আৰু বিহু আহি আছে গতিকে মেখেলা চাদৰটো প্ৰয়োজনীয় আৰু আহিন মাহ সোমোৱাৰ লগে লগে বিয়া সভা সকলোবিলাকটো আহিয়ে যায় বিশেষকৈ বিয়া গতিকে আপোনালোকে ধুনীয়া ধুনীয়া মেখেলা চাদৰ পাট মুগা টস আৰু গামোচা বিশেষকৈ ঢকুৱাখানা ধেমাজিৰ এনেদৰে হালত বোৱা কাপোৰ ইয়াতে এভেইলেবল আছে মই চাইছো কাপোৰখিনি বহুত বেছি ধুনীয়া ধুনীয়া কাপোৰ আহিছে গতিকে আপোনালোকে চাব পাৰে আৰু কিনিব পাৰে আমি তাতে গৈ আছো এতিয়া আজি যেহেতু ওপেনিং আছে সেই কাৰণে আৰু আপোনালোকক খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ কেইজনমান মই দেখাবলৈ চেষ্টা কৰিম তাতে দোকানত আৰু আপোনালোক আহিব কিনিব ভাল লাগিব বুলি ভাবিছো ব্লগটো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক এটা কৰি থৈ যাব থ্যাংক ইউ এতিয়া আহিব পাইছো গাড়ী মানুহ লৈছো আরে আহিলে ধ্ৰুৱ কেনেকুৱা ঠিকে চলি আছে ইয়াতে একদম সাধাৰণ মানুহে পিন্ধিব পৰাৰ পৰা বিয়াত পিন্ধিব পৰালৈকে খুব ধুনীয়া ধুনীয়া কাপোৰ আছে একদম কম দামৰ পৰা আৰু অলপমান বেছি দামলৈকে কাপোৰ আছে যাতে সকলো ধৰণৰ মানুহে কাপোৰ কিনিব পাৰে আৰু সকলো অকেজনত পিন্ধিব পৰা কাপোৰ আছে এইযোৰ কাপোৰ চাওকচোন ইমান বেছি ধুনীয়া লাগিছে কালাৰটো একদম মান সুইট নহয় এই কাপোৰযোৰ হৈছে কেঁচা পাটৰ কাপোৰ হয় বহুত বেছি ধুনীয়া আৰু এইফালে এইযোৰ কেঁচা পাট আৰু পাট মিক্স এনেধৰণৰ কাপোৰ হয় এইযোৰ কাপোৰ বহুত বেছি ধুনীয়া 11000 হয় বিয়াত মানে পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব মোৰ বহুত বেছি ভাল লাগিছে এইযোৰ কাপোৰ কালাৰটো চাওক ইমান বেছি ধুনীয়া নহয় এনেকুৱা ধৰণৰ কাপোৰ মানে অলপমান ইউনিক ডিজাইনৰ কাপোৰ আছে ইয়াতে আৰু মেইন সেটো আছে কইনাই পিন্ধিব পৰা খুব ধুনীয়া মিনা কৰাও আছে মিনা নকৰাও আছে খুব বেছি ধুনীয়া কাপোৰ আছে ইয়াতে এই আপোনালোকে আহিব পাৰে কাৰণ এতিয়া যেহেতু আহিন মাহ সোমোৱাৰ লগে লগে বিয়া সিজন আহিয়ে যায় গতিকে আপোনালোকে ল'ব পাৰে খুব ধুনীয়া কাপোৰ আছে মই দেখাই দিছো ইয়া চাওক কেইজোৰমানহে মই দেখাইছো সকলোখিনি দেখুৱাটো পসিবল নহয় আৰু ইয়াতে ইমানেই ভিৰ লাগি আছে আৰু এইফালে টসৰো একদম ভেৰাইটিজ কালেকচন আছে টসত য়েলো কালাৰ ফুল থকা আছে ৰেড ব্ল্যাক বহুত ধুনীয়া আছে আৰু লগতে ব্ল্যাক টসৰো আছে আজিকালি যেটো বহুত ট্ৰেন্ডত আছে ব্ল্যাক টস পিন্ধিলে বহুত বেছি ধুনীয়া লাগে একদম মুগাৰ টাইপৰ লাগি যায় মই কেইজমান ব্ল্যাক টসও দেখা দিছো এই কেইজো চাওকচোন ইমান বেছি ধুনীয়া
ভাল লাগিছে সঁচাকে ধুনীয়া লাগিছে এতিয়া দেখাইছোঁ কেইযোৰমান অফিচ ইউজ আৰু ডেইলি ইউজৰ কাৰণে বহুত বেছি ধুনীয়া 2000ৰ পৰা ষ্টাৰ্টিং হৈ 3000 মানলৈকে আছে 1500 1600 এনেকুৱাত পোৱা কাপোৰো আছে বহুত বেছি ধুনীয়া আৰু কেইযোৰমান ইয়া পাটৰ কাপোৰ ইয়াতে লগাই থোৱা আছে যাতে মানুহে দেখি অনুমান কৰিব পাৰে কেনেকুৱা ধৰণৰ কাপোৰ আছে ইয়াতে বহুত বেছি ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন আছে আৰু এইযোৰো ভাল লাগিছে দেখিবলৈ এইযোৰ 2500ৰ পৰা 3500 এনেকুৱা মানৰ ভিতৰত ইয়া 3500 এনেকুৱা ধৰণৰ কাপোৰ হয় মই এযোৰ এনেই কাটে লগাই চাইছোঁ পুৰা ভিৰ হৈ আছে দোকানত একদম পুৰা দবাদব মানুহে বজাৰ কৰি আছে ময়ো এযোৰ কাপোৰ কিনিছোঁ যিহেতু মোৰ বাৰ্থডে আহি আছে সেইকাৰণে বাৰ্থডে গিফ্ট মই নিজে এযোৰ লৈ লৈছোঁ ধুনীয়া এযোৰ কাপোৰ বাৰ্থডে দিনা পিন্ধিম আপোনালোকে দেখিব আৰু আহিব দোকানলৈ চবেই খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে চাব দোকানখনৰ এড্ৰেছটো মই এয়া দিয়ে দিছোঁ সুকন্যা চিল্কালয় লখিমপুৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী ৰোডত আছে যিখন আমাৰ লখিমপুৰৰ দুগদুগী সেই দুগদুগীখনৰ একদম কাষতে আছে গতিকে আপোনালোকৰ আৰু চিন্তা নাই পাটৰ কাপোৰ মুগাৰ কাপোৰ লগতে অসমীয়া গহনা সকলোবিলাক একেখিনি জেগাৰ পৰা কিনি লৈ যাব পাৰিব অতি কম সময়ত আৰু অতি কম মূল্যত আৰু ইফালে কেইযোৰমান টচৰ কাপোৰো দেখাই দিছোঁ খুব ধুনীয়া ধুনীয়া টচৰ কালেকশ্যন ৰাখিছে ব্লেকত আছে ৰেডত আছে আৰু বিভিন্ন কালাৰত আছে খুব ধুনীয়া ধুনীয়া পাটৰ মুগাৰ আৰু অফিচ ইউজৰ কাৰণে খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ ইয়াতে এভেইলেবল আছে আপোনালোক আহিব আৰু বহুত ৰিজনেবল প্ৰাইচত লৈ যাব এইবিলাক টচৰ কাপোৰ খুব বেছি ধুনীয়া য়েল্ল' কালাৰ বহুত বেছি ভাল লাগে এইযোৰ মোৰ পুৰা পাৰ্চনেল ফেভৰেট ধুনীয়া আৰু পাটৰ কাপোৰ চাওকচোন ইমান বেছি ধুনীয়া একদম আৰু দেখাইছোঁ এইটো কালাৰ ইমান বেছি ভাল লাগে মোৰ কইনাক পিন্ধোতে পুৰা ধুনীয়া লাগে আৰু কিছুমান মেইন ছেটে ধুনীয়া ধুনীয়া পুৰা মিনা কৰা বেছি ধুনীয়া আহিব নতুনকৈ অপেনিং কৰিছে কিবা এটা কৈ দিয়ে খুব ধুনীয়া ধুনীয়া কালাৰৰ খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ ইয়াতে এভেইলেবল আছে আপোনালোক আহিব আৰু মই বেকআপ কেমেৰা কৰি দেখাই দিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু ধুনীয়া ধুনীয়া কালেকশ্যনৰ যেতিয়া কাপোৰ আহিব মোৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব আৰু মোৰ নাম ক'লে স্পেচিয়েল ডিছকাউণ্টো পাব গতিকে আপোনালোক আহিব দোকানলৈ খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ যাব খুব ধুনীয়া ধুনীয়া এইযোৰ দেখিছে নাই কালাৰ কম্বিনেশ্যন কিমান বেছি ধুনীয়া পিন্ধিলে ইমান বেছি ধুনীয়া লাগিব এইযোৰ মোৰ পাৰ্চনেল ফেভৰেট কালাৰ একদম ধুনীয়া ধুনীয়া পুৰা ধুনীয়া ধুনীয়া কাপোৰ কালেকশ্যন ৰাখিছে গতিকে আপোনালোক আহিব আৰু ধুনীয়া ধুনীয়া কাপোৰ লৈ যাব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম